গুড মৰ্নিং গাইজ ভালনে সকলোৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভ্লগলৈ আৰু আপোনালোকে মোৰ ভ্লগটো শেষলৈকে চাব বুলি আশা থাকিল আৰু যিসকল ভিউৱাৰ্ছে মোৰ আজি ভিডিঅ'টো এতিয়া চাই আছে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যদিহে ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা থাকিল বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰোঁ হেল্ল' গাইজ মই এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু ব্ৰেকফাষ্টত আছে আজি ৰুটি আছে আৰু বুটৰ ঘুগনি আছে বলকচোন আপোনালোককো দেখাওঁ মই কেনেদৰে খাবলৈ লৈছোঁ আজি এয়া মই খাবলৈ লৈছোঁ বুটৰ দালি বুটৰ ঘুগনি আৰু ৰুটি বলক আপোনালোককো দেখাই দিওঁ তেতিয়াহ'লে মই খাই লওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক হাই গাইজ মই অলপ ওলাই গৈছিলোঁ এতিয়া বাৰ লগতে অলপমান ওলাই গৈছিলোঁ এতিয়া আহি পালোঁ পোৱাৰ পাছত এতিয়া দুপৰীয়া আহাৰৰ কাৰণে যোগাৰ কৰিবলৈ লৈছে আজি আছে পাৰ মাংস আছে পাৰ মাংসৰ লগত আজি ভাত খাম আপোনালোকে ভাল পায়নে পাৰ মাংস মই কিন্তু খুব ভাল পাওঁ আৰু আজি কেনেদৰে পাৰ মাংস বনাই কলডিলৰ লগত আজি বনাব কেনেদৰে বনাই আপোনালোককো অলপকৈ মই দেখাই যাম বলকচোন এতিয়া কেনেদৰে কলডিল কাটিছে পাৰ মাংস কেনেদৰে ৰেডি কৰিছে আপোনালোকক চব দেখাম এয়া কলডিলটো কাটি আছে সৰু সৰুকৈ একদম মিহি মিহিকৈ কাটিব আৰু লগতে এয়া পাৰ মাংসখিনি প্ৰথমতে জিৰা ধনিয়া গুড়ি মিট মছলা হালধি নিমখ মিঠাতেল সকলোবিলাক মছলা দি এইখিনি এতিয়া মেৰিনেট কৰি আছে আৰু লাহেকৈ কেনেদৰে বনাব আপোনালোকক দেখাম পিঁয়াজ অলপমান বেছিকৈ দিব তেতিয়া সুন্দৰ হৈ খাবলৈ এয়া প্ৰথমতে কেৰাহীত তেল দি লৈছে এইখিনি গৰম হ'বলৈ দিব এতিয়া তাৰপাছত কেনেদৰে মাংসখিনি বনাই পাৰ মাংস আপোনালোকক দেখুৱাই যাম এতিয়া এয়া পিঁয়াজ দি দিলে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব আপোনালোকে চাই থাকক পিছৰখিনি কেনেদৰে বনোৱা হয় এয়া এতিয়া এনেধৰণে মাংসখিনি গৰম তেলত দি লৈ ধুনীয়াকৈ ফ্ৰাই কৰিব আপোনালোকে সকলোৱে মাংস বনাব জানেই যেনেধৰণে মাংস বনায় তেনেধৰণে বনাব খালি কলডিলখিনি অলপমান পাছত দিব প্ৰায় 10 মিনিটমান এনেদৰে ফ্ৰাই কৰাৰ পাছত এইখিনি কলডিলখিনি ইয়াত দি দিয়া হ'ল আৰু এনেদৰে খুব ধুনীয়াকৈ এতিয়া এইখিনি লৰাব লাগিব আৰু ইয়াৰ পাছতে আদা নহৰু আৰু অলপমান জালুকৰ বটা ইয়াত দি দিব লাগিব এতিয়াই দিব নালাগে অলপমান এইখিনি আৰু সিজাৰ পাছত সেইখিনি বস্তু দিব লাগিব আদা নহৰু আৰু লগতে জালুকৰ বটা ইয়াত দি দিয়া হ'ল আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ লৰাব লাগিব আৰু মাংসখিনি প্ৰায় সিজাব লাগিব অলপ সময় আধা ঘণ্টা 45 মিনিটমান সিজাব লাগিব আৰু তাৰপাছত অলপমান পানী দি দিব উতলাব আৰু ধুনীয়াকৈ তাৰপাছত পৰিৱেশন কৰক আমাৰ পাৰ মাংস ৰেডি হৈ গ'ল আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হৈছে আৰু লগতে এতিয়া দুপৰীয়াৰ ভাত খাবলৈও লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ পাৰ মাংস কেনেকুৱা হৈছে দেখাত এয়া পাৰ মাংস দেখাত সুন্দৰ হৈছে হয়তো খাবলৈও ধুনীয়া হৈছে লগতে এয়া আদা পিঁয়াজ মূলা আৰু গাজৰৰ এটা চালাড বনাইছোঁ অলপ নেমু চেপি দিছোঁ আৰু লগতে এয়া ভাত এয়া খাবলৈ লৈছোঁ পাৰ মাংসৰ লগত টেষ্টি হৈছে কিন্তু খাবলৈ ভাত পানী খাই এতিয়া আজৰি হ'লোঁ আজৰি হৈ পেলাই ভাবিছোঁ অকণমান মুভি চাওঁ মানে অকণমান জিৰাম আৰু জিৰাওঁতে অকণমান চিনেমা চাই পেলাই শুলে আৰু এনেই ভাল লাগে গতিকে এতিয়া অকণমান জিৰণি লওঁ আৰু তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো হেল্ল' গাইজ মই এতিয়া শুই উঠিলোঁ আৰু শুই উঠাৰ পাছত এয়া আমি গোটেই তিনিজনীয়ে বহি লৈছোঁ এয়া বা আছে ওচৰত তাৰপাছত এয়া মোৰ ভাগিনজনী আমি তিনিজনীয়ে বহি লৈ পূৰা লেকচাৰ মাৰি আছোঁ তাৰপিছত ভাবিলোঁ কি চাহ খাই লওঁ আবেলিৰ চাহকাপ নাখালে একদম বেয়া লাগে
গতিকে চাহ খাবলৈ লৈছোঁ। এয়া চাহ বনাই আনিলে বায়ে, এয়া দেখাই দিছোঁ আপোনালোককো। ইয়াত আছে আমাৰ কাৰণে গাখীৰ চাহ আছে, লগতে এয়া খুৰমা আছে আৰু নিমকি আছে। এতিয়া আমি চাহ খাই লওঁ আৰু মই ভাবিছোঁ মোৰ ব্লগটো ইমানখিনিতে আজি এণ্ড কৰোঁ। গতিকে আপোনালোকে মোৰ ব্লগ চাই কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়াও কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আহিবলগীয়া দিনবোৰ যাতে সকলোৰে মানে শুভ হয় সেইটোৱে মই কামনা কৰোঁ। আৰু আজি মই ইয়াৰ পৰাই সামৰণি মাৰিছোঁ। বাই বাই।